চৰি পাপা, মই আপোনাক মাৰিব লাগিব। মই মোৰ প্ৰেম পাহৰিব নোৱাৰোঁ। মোক ক্ষমা কৰি দিব। চৰি পাপা। আৰে ৰমেশ, এইফালে আহিবিচোন। হয়, কওকচোন। আজি কিবা আমাৰ মিটিং আছে নেকি? আজিতো নাই, কিন্তু আপোনাৰ বিৰোধী পাৰ্টি মাধৱ কাকতিয়ে আপোনাক লগ কৰিব আহিছে দেখোন। সি মোক কিয় লগ কৰিব আহিছে? আৰু হৰেণ কুমাৰ, কেনে আছা? মাধৱ কাকতি, তই ইয়াত কিয় আহিছা? বাৰ বাৰ তই মোৰ লগত ইলেকশ্যনত হাৰি যা। এইবাৰো তই হাৰিবৰ বাবে তৈয়াৰ হৈ থাক। হা, প্ৰত্যেকবাৰ তই মোক ইলেকশ্যনত হৰাই যায়, কিন্তু এইবাৰ ইলেকশ্যনত ময়ে জিকিম, কাৰণ এইবাৰ তই ইলেকশ্যনত তোৰ নাম ঘূৰাই ল'বি। মোক কি পাগল কুকুৰে কামুৰিছে নেকি যে মই ইলেকশ্যনত মোৰ নাম ঘূৰাই ল'ম? নামটোতো তই ঘূৰাই ল'বই লাগিব, মাইকেল। তোৰ এই খিলনাক মই ভয় নকৰোঁ, ৰমেশ। আৰে হৰেণ কুমাৰ, মইতো ধেমালি কৰিছিলোঁ। মাধৱ কাকতি, য'ত তোৰ হুঁচিয়াৰ শেষ হয় ন, তাৰ পৰা মোৰ হুঁচিয়াৰী আৰম্ভ হয়। ইলেকশ্যন জিকিব খুজিছা, বেইমানি নকৰাকৈ জিক। পাপা, আপুনি ঠিকেই কৈছে। মাধৱ কাকতি, তোৰ হিম্মত কেনেকৈ হ'ল? তই মোৰ পাপাক ভয় দেখুৱাব পাৰা। তইতো ইয়াত আহিছা, কিন্তু ইয়াৰ পৰা তই জিন্দাই ঘূৰি যাব নোৱাৰা। এতিয়াই তহঁত দুটা মৰিবৰ কাৰণে সাজু হ। বাবা, এতিয়া ৰখা, ইয়াক যাব দে। ইয়াক মই উত্তৰ ইলেকশ্যনত দিম, হৰাই কিনে। ঠিক আছে পাপা, যদি আপুনি কৈছে। এইবাৰতো পাপাই কোৱাৰ বাবে তহঁতক এৰি দিছোঁ। নেক্সট টাইম যদি এনেকুৱা কিবা কৰা ন, তহঁত চেজ হৈ যাবি, গম পালি? এতিয়া যা ইয়াৰ পৰা। আৰে বাবা, তোৰ ইমান খং কিয়? জানো তই মোক বহুত ভাল পা। মোক কোনোবাই কিবা ক'লে তোৰ সহ্য নহয়, কিন্তু ইমান খং বেয়া। এই হৰেণ কুমাৰ আৰু তাৰ পুতেকক মই এৰি নিদিওঁ। মোক কৰা এই অপমান, এই অপমানৰ বদলাটো মই ল'মেই ল'ম, যেনেকৈ নহওক। এই মাধৱ কাকতিয়ে কিবা নহয় কিবা এটা চাল খেলিব, আমি যাতে সাজু হৈ থাকোঁ। আপুনি ঠিকেই কৈছে পাপা, আপুনি চিন্তা নকৰিব, ইয়াৰ একো চাল মই সফল হ'ব নিদিওঁ। আমাৰ ভালপোৱা মোটামুটি এমাহে হ'ল, ঘৰত কথাটো জনাব লাগে। তুমি ঠিকে কৈছা। ব'লা আমাৰ ঘৰত পাপাক জনামগৈ। ব'লা। ৰাহুল, এয়া মোৰ পাপা মাধৱ কাকতি। কি, মাধৱ কাকতি তোমাৰ দেউতা হয়? তই ইয়াত কি কৰিব আহিছা? পাপা, মই আৰু ৰাহুল দুজনক ভাল পাওঁ। ৰাহুলে মোক বিয়া কৰিব খোজে, চ' মই বিয়াৰ বাবে আপোনাৰ পাৰ্মিশ্যন ল'ব আহিছোঁ। তোমাৰ বিয়া? তাকো মোৰ পৰম শত্ৰুৰ ল'ৰাৰ লগত? এইটো অসম্ভৱ, কেতিয়াও হ'ব নোৱাৰে। মাধৱ কাকতি, মই জানো আমাৰ পৰিবাৰৰ মাজত দুশ্মনী আছে, কিন্তু আমি সেই দুশ্মনীবিলাক পাহৰি নতুনকৈ আৰম্ভ কৰিব নোৱাৰোঁনে? মই কেনেকৈ বিশ্বাস কৰিম তই মোৰ ছোৱালীক সঁচাকৈ ভাল পোৱা? মই চুমিৰ কাৰণে যিকোনো পৰীক্ষা দিবৰ বাবে সাজু আছোঁ। ঠিক আছে, তোক এটা কাম দিম, কিন্তু বহুত জটিল কাম হ'ব। পাৰিবি কৰিব? মই কৈছোঁ নহয়, মই যিটো কওঁ সেইটো কৰিমেই। ঠিক আছে, পিছে তোৰ বাপেৰে মোক বহুত অপমান কৰিছিল, তাক খতম কৰিব লাগে। তাক তই খতম কৰি থৈ আহ। পাপা, আপুনি এইবিলাক কি কৈছে? তুমি মনে মনে থাকা চুমি, ইয়াক চাওঁ তোমাক কিমান ভাল পায়। সি যদি তোমাক বিয়া কৰাব খোজে তেন্তে এইটো কাম কৰিবই লাগিব। কিন্তু পাপা। এক মিনিট ৰ'বা চুমি, মই তোমাৰ কাৰণে এইটো কাম কৰিব সাজু আছোঁ। ৰাহুল, তুমি এয়া কি কৈছা? এনেকুৱা কাম নকৰিবা। মই মোৰ পাপা হৰেণ কুমাৰক মাৰি কিনেহে আহিম। ৰাহুল, ৰখা। চৰি পাপা, মই আপোনাক মাৰিব লাগিব। মই মোৰ প্ৰেম পাহৰিব নোৱাৰোঁ। মোক ক্ষমা কৰি দিব। চৰি পাপা। ক'ব নোৱাৰো পায়েল, কি বা হয়। চিন্তা নকৰিবা, চব ঠিক হৈ যাব। ৰাহুল, তুমি আহিলা? কি, তই তোৰ বাপেৰক মাৰিলি নে? হা, মই মোৰ পাপাক মাৰি পেলালোঁ। এতিয়া আমাৰ বিয়াৰ বাবে ৰাজি আছেনে? বিয়া? কাৰ বিয়া? আমাৰ বিয়া আৰু কাৰ হ'ব? বিয়া? তাকো তোৰ লগত?
তোৰ লগততো বিয়া মোৰ ঘৰৰ কুকুৰটো নহয়। এয়া তুমি কি কৈ আছা চুমি? এইটো আমাৰ প্লেন আছিল তোৰ বাপেৰেক মাৰাৰ। তোক মোৰ প্ৰেমত ফচাইছিলোঁ আৰু তোৰ হাতেৰে তোৰ বাপেৰেক মাৰি পেলালোঁ। কি? আৰু এই আইডিয়াটো চুমিৰে আছিল। পাপা আহিলে? পাপা কি হৈছে? কিয় ইমান টেনশ্যনত আছে? এই হৰেণ কুমাৰে আজি মোক ইমান অপমান কৰিছে। সি ইয়াৰ অফিচৰ পৰা মোক খেদি পঠিয়াইছে। এইটোতো বাদে দিয়া, তাৰ পুতেকেতো মোক মাৰিব ওলাইছিল বন্দুকেৰে। কি? আপোনাক মাৰিব ওলাইছিল? ইমান হিম্মত? আপুনি চিন্তা নকৰিব পাপা, আপোনাৰ এই অপমানৰ বদলা মই ল'ম। কিন্তু কেনেকৈ? তাৰ পুতেকক মোৰ প্ৰেমত এনেকুৱাকৈ ফচাম যাতে সি সিয়াৰ নিজৰ বাপেকক মাৰিব লগা হয়। বাহ বেটি বাহ। চুমি তুমি মোক বহুত ডাঙৰ ঠকা দিলা। আৰু মই জীয়াই থাকি কি কৰিম? ঠিক আছে পিছে মই তোক তোৰ বাপেৰৰ ওচৰত পঠাই দিওঁ।